এটা ব্ৰেকিং নিউজ বঙাইগাঁৱত শক্তি প্ৰদৰ্শন কৰিছে কংগ্ৰেছে লোকসভা নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ পূৰ্বে বিজেপিত এক প্ৰকাৰ খহনীয়া দেখিবলৈ পোৱা গৈছে বিজেপি আৰু অগপ এৰি শ লোকে যোগদান কৰিছে কংগ্ৰেছত আমি জনাই আছো কংগ্ৰেছৰ এক প্ৰকাৰ শক্তি বৃদ্ধি হৈছে বিধায়ক আব্দুল বাতিন খন্দকাৰৰ উপস্থিতিত অনুষ্ঠিত হয় এই বিশাল যোগদান কাৰ্যসূচী যি কংগ্ৰেছে কৰ্ণাটক তেলেংগানা মধ্যপ্ৰদেশ ৰাজস্থানত এক প্ৰকাৰ চমক দেখুৱাইছিল শক্তি প্ৰদৰ্শন কৰিছিল যত ৰাহুল গান্ধী উপস্থিত আছিল বা অন্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতা উপস্থিত আছিল আৰু তাৰ পিছতেই কিন্তু দেখিবলৈ পোৱা গৈছিল বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰা হৈছিল চৰকাৰ কৰিলে অমুক কৰিব চৰকাৰ কৰিলে তমুক কৰিব আৰু তাৰ পিছতেই কিন্তু এক প্ৰকাৰ অন্য ৰাজ্যৰ দৰে প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে অসমতো আৰু বঙাইগাঁৱত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ যোগদান কাৰ্যসূচী অনুষ্ঠানত AIUDF আৰু বিজেপি চৰকাৰৰ সমালোচনা এক প্ৰকাৰ বিজেপিৰ ভেটি কহিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নৱেম্বৰত ৰাহুল গান্ধীৰ উপস্থিতিত বহু ডাঙৰ নেতাই বহু বিজেপি অগপৰ ডাঙৰ নেতাই কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আমি জনাই আছো নৱেম্বৰত ৰাহুল গান্ধীৰ উপস্থিতিত বহু ডাঙৰ নেতাই বহু জ্যেষ্ঠ নেতাই কংগ্ৰেছত যোগদান কৰাৰ কথাও ইতিমধ্যে প্ৰকাশ কৰিছে বঙাইগাঁৱত এইবাৰ নামনি অসমৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ বঙাইগাঁও আৰু বঙাইগাঁৱত শক্তি দেখুৱাইছে কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত খহনীয়া বিজেপি আৰু অগপ এৰি শ লোকে কংগ্ৰেছত যোগদান কৰিছে বিধায়ক আব্দুল বাতিন খন্দকাৰৰ উপস্থিতিত অনুষ্ঠিত হৈছে এই যোগদান কাৰ্যসূচী দৃশ্য আছে মুহূৰ্তত আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে দেখিছে এনেধৰণে বহু লোকে কংগ্ৰেছত যোগদান কৰিছে বহু লোক ইয়াৰে বিজেপি আছে বহু লোক ইয়াৰে অগপৰ আছে বুলি জানিব পৰা গৈছে আৰু য'ত বিধায়ক আব্দুল বাতিন খন্দকাৰ উপস্থিত আছিল আৰু এই বিধায়ক আব্দুল বাতিন খন্দকাৰৰ উপস্থিতিতে এই বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে অনুষ্ঠানত AIUDF আৰু বিজেপি চৰকাৰৰ সমালোচনা কৰা বুলি জানিব পৰা গৈছে এয়া নতুন নহয় এই যি কংগ্ৰেছৰ এক প্ৰকাৰ ভাৰত জোড়ো যাত্ৰাৰ পিছতে ঢৌ